হেল্ল' এভৰিৱান, সীমা গৈ ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ তন্ময় আৰু স্মিতাৰ পাৰ্টি আছে। সেইদিনাখন যে জোৰোণত গৈছিলোঁ আপোনালোকক ভিডিঅ'টো দেখাইছিলোঁ আৰু সিহঁতৰ আজি পাৰ্টি লৈ আহিলোঁ। আৰু আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়। আৰু এইফালে আহি পেলাই মই সুজিতাহঁতৰ ৰুমলৈ আহিলোঁ আৰু এই সুজিতাক চাওক, সুজিতা একদম পূৰা সাজি কাচি ধুনীয়াজনী হৈ আছে। এইফালে ভাবিলোঁ মানে খাই আহোঁগৈ বুলি ভাবিলোঁ আৰু এইফালে পোনে পোনে আহিলোঁ আৰু মাহীহঁত এয়া আহিছিলে। মাহী এইফালে মামাহঁত, মহা আৰু ববা সকলোৱে একেলগতে খাই আছে। জানৰ পৰা মাইনৰ পৰা আহিছিলে আৰু আপা আৰু মই দুইজনী একেলগতে খাবলৈ বুলি আহিলোঁ। আৰু যিহেতু আপা ঘৰলৈ সোনকালে যাবগৈ লাগিব। পানী পাই মানে ঘামি ঘামি নাচিনা পানী পাই কিবা হ'ল গিয়া পানী পাই কোনে কব থলিৰ সীমা আছিল বুলি এইজনী ইতিয়াৰ সীমা কোনজনী চিনিয়ে নেব বক বদল লিয়ে জज्बात बदल लिए फेस भी बदल लिए बोली मैंने तुम्हारे